ফ্ৰেণ্ডছ নমস্কাৰ, মোৰ নাম পুলক আৰু আপোনালোকে চাই আছে khatiPulakraj। ধৰণৰ এপ্লিকেশ্যনৰ সহায় নোলোৱাকৈ কেনেদৰে আপোনালোকে পাবজি মোবাইল লাইটত উইনাৰ পাছ পাব পাৰে তাৰ বিষয়ে জানিবলৈ আহক ভিডিঅ'টোলৈ আগবাঢ়ো। যদি আপোনালোকে প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেনেহ'লে প্লিজ ভিডিঅ'টোৰ তলত গৈ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো ক্লিক কৰি দিব। ফ্ৰেণ্ডছ, পাবজি মোবাইল লাইটত এটকাও নিদিয়াকৈ উইনাৰ পাছ পাৰ্চেছ কৰিবলৈ হ'লে দুটা টিক আপোনালোকে ব্যৱহাৰ কৰিব লাগিব। আহক তেনেহ'লে প্ৰথম টিকটোলৈ আগবাঢ়ো। প্ৰথমে আপোনালোকে উইনাৰ পাছ মিছনলৈ যাব লাগিব। উইনাৰ পাছত গৈ ডেইলি মিছন চেলেঞ্জ মিছনত যাব লাগিব। যিহেতু মোৰ মিছনবোৰ কমপ্লিট হৈ আছে আপোনালোকক দেখাই দিছোঁ। চেলেঞ্জ মিছনত যেতিয়া আপোনালোকে যাব তাতে উইক 1, উইক 2, উইক 3, উইক 4 দেখিব পাৰিব। এই মিছনবোৰ 6টাকৈ মিছন কমপ্লিট কৰিব লাগিব। এই মিছনবোৰৰ ওচৰতে থকা এই বক্সটো প্ৰগ্ৰেছ মিছনৰ বক্সটোৰ পৰা আপোনালোকে ডেইলি আপোনালোকে 10টাকৈ মিছন কমপ্লিট কৰিব লাগিব। তাৰ পৰা এখন উইনাৰ পাছ মিছনৰ কমপ্লিট কাৰ্ড এখন পাব আৰু সেইদৰে 3টা প্ৰগ্ৰেছ বক্সৰ পৰা মিছন কমপ্লিট কৰিব। সেনেদৰে আপোনালোকে 3খন কাৰ্ড পাব আৰু সেইদৰে ছেকেণ্ড নম্বৰ টিকটো হ'ল আপোনালোকে যেতিয়া আকৌ নতুনকৈ গেম ল'বলৈ আহিব তেতিয়া আপোনালোকে দেখিব BS কইনৰ কাষতে আছে BC কইন আৰু উইনাৰ পাছ মিছনৰ ছেকেণ্ড টিকটোৰ কাৰণে 280 কইনৰ প্ৰয়োজন হয়। মোৰ বৰ্তমান অলৰেডি আছে 560 কইন আৰু এই BC কইনটো কালেক্ট কৰিবৰ বাবে আপোনালোকে তলত থাকে মিছনলৈ যাবলৈ। মিছনত গৈ আপোনালোকে তলত দেখিছে watch video to earn rewards গ'ত ক্লিক কৰি 30 ছেকেণ্ডৰ ভিডিঅ' এটা সম্পূৰ্ণ 3বাৰ চোৱাৰ পিছত 5 ৰিৱাৰ্ডছ কালেক্ট কৰিব। এনেকৈ আপোনালোকে 5 ৰিৱাৰ্ড কালেক্ট কৰি ডেইলি আপোনালোকে এনেকৈ ভিডিঅ' চালে অতি সোনকালে 280 কইন লাভ কৰিব। ইয়াৰ পিছত আপোনালোকে ইনভেণ্টৰীত যাব লাগিব। ইনভেণ্টৰীত গৈ কেট বক্সত ক্লিক কৰিব লাগিব। কেট বক্সত ক্লিক কৰিব লাগিব। যিহেতু মোৰ উইপি 3খন কাৰ্ড আছে ইয়াৰ পৰা ইউজ কৰিব লাগিব। কেনেকৈ ইউজ কৰিব লাগিব মই দেখাই আছোঁ। উইনাৰ পাছত যাব লাগিব আপোনালোকে আপগ্ৰেড পাছত ক্লিক কৰিব লাগিব। আপগ্ৰেড পাছত লেখা আছে যে 3খন কাৰ্ডত কি হয়। এখন পাছত 120 দিব লাগিব BC কইন 260। আপোনালোকে 3খন কাৰ্ড যিহেতু মোৰ আপোনালোকো হৈ গৈছে বা মোৰো হৈ গৈছে তাৰপিছত ক্লিক কৰিব লাগিব। এনেকৈ 280 কইন BC কইনতে আপোনালোকে পাৰ্চেছ কৰি দিব দিব। উইনাৰ পাছ 280 অ'কে কৰি দিব। অ'কে কৰাৰ পিছত কণ্টিনিউ কৰি দিব। অ'কে, মোৰ কাৰ্ড হৈ গ'ল। উইনাৰ পাছ মোৰ এই লক চিনটো গুচি গ'ল আৰু ইলিট পাছটো মোৰ কিনা গ'ল। উইনাৰ পাছ ইলিট মই পাৰ্চেছ কৰিলোঁ। ইয়াৰ পৰা আপোনাক কালেক্ট কৰিব। এইযোৰ মই মিলিটাৰী টেষ্ট পাইছোঁ। ছেকেণ্ড নেক্সটটো হেলমেট পাইছোঁ। হেলমেটৰ পৰা কি পাইছোঁ মিছনকেইটাত কমপ্লিট কৰিব। ফাৰ্ষ্টতে আপোনালোকে কালেক্ট কৰিব লাগিব গোটেই উইনাৰ পাছকেইটা। কালেক্ট কৰি লোৱাৰ পিছত আপোনালোকে বেকপেলৰ চিন এটা পাইছোঁ আৰু ওপৰত পেৰাচুট পাইছোঁ। আকৌ মিছনকেইটা কালেক্ট কৰি ল'ব আপোনালোকে আৰু BS কইন পাইছোঁ মই আৰু মিছনকেইটা ক্লিক কৰি ল'ব উইকটোৰ তাৰপিছত কৰি ল'ব। BS পাইছোঁ 100 120 BC কইনো আপোনালোকে পাব। আপুনি 280 কইনছ যেতিয়া পাৰ্চেছ কৰে আকৌ 280 কইনে আপোনালোকে আকৌ ঘূৰাই পাব।
আন এটা দেখাই আছোঁ একে মোৰ এইখন স্ক্ৰীন নতুন স্ক্ৰীন এখন পাইছোঁ আৰু ইমোজি পাইছোঁ জবৰদস্ত ইমোজি এইটো এনেকৈ আপোনালোকেও এই দুইটা টিপ ব্যৱহাৰ কৰি আপোনালোকেও 280কৈ আপোনালোকে ইলিট উইনাৰ পাছ কিনিব পাৰিব পাবজি মোবাইল লাইটত অতি সহজতে আপোনালোকে এনেদৰে কালেক্ট কৰি আপোনালোকেও ইলিট পাছ ক্ৰয় কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ এটা সুবিধা হ'ব যে নেক্সট বাৰ আপুনি এইবাৰ ভিডিঅ' চোৱাৰ পিছত আপুনি যেতিয়া কালেক্ট কৰিব নেক্সট বাৰ ইলিট উইনাৰ পাছ 280টা পাৰ্চেছ কৰিব ছেকেণ্ড বাৰ আকৌ এতিয়া ছিজন আহিব এইটো 10-11 যেতিয়া ছিজন আহিব মোৰ মাত্ৰ 280 কইন আকৌ ৰিটাৰ্ণ ইয়াৰ পৰা পোৱা যায় ইয়াৰ পৰা দেখাই আছোঁ 280 কইন আকৌ ইয়াৰ পৰা 50 কইন PC 50 এনেকৈ 50 to 80 কইন থাকে আকৌ ৰিটাৰ্ণ ঘূৰাই পাব আকৌ সেই ৰিটাৰ্ণৰে আপোনালোকে একবাৰতে যি পাৰ্চেছ কৰিছিল ছেকেণ্ড বাৰ উইনাৰ পাছৰ পৰা আপোনাক কালেক্ট কৰিব এনেদৰে আপোনাৰ আৰু এনেকৈ আপোনালোকে পুৰবিয়াৰ হৈ খেলি থাকক যদিহে আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব থেংক ইউ